দেশ জাতিৰ বিপদৰ কালত সদায় মাত মাতি আহিছোঁ। দেশ জাতিক ভাল পোৱাৰ বাবে সদায় গান লিখি আহিছোঁ। দেশ জাতিক ভাল পোৱাৰ বাবেই গান গাই আহিছোঁ। হয়, এতিয়া জাতিটো একেবাৰে সংকটত। জাতি যায় যায়, ভাষা যায় যায়, অসমতে অসমীয়াৰ আজি এনেকুৱা বিলাক। সেইবুলি ৰাইজ হতাশ হৈছে নেকি? কেতিয়াও হতাশ হোৱা নাই। এখন কনকলতাৰ মূলা গভাৰো সতী জয়মতী দেশ, বীৰ লাচিতৰ দেশ, বীৰ চিৰাৰাই দেশ। কেতিয়াও অসমীয়া জাতি হতাশ নহয় আৰু কেতিয়াও অসমীয়া জাতিয়ে কাৰো ওচৰত মূৰ দূৰাবলৈ নাযায় দেশৰ বিশ্বাসঘাতকসকলৰ। আজি মই এনেকে গাব বিচাৰিছো, এলো ঢুলীয়া বজাই লৈ ও বিহু ঢোল বজাই লৈ, দুদিনৰ পিছত আমাৰ বিহু ঢোল ধোঁৱা চাঙত উঠিব। দুদিনৰ পিছত আমাৰ বিহু আই ও চকু পানী টুকিব। বাংলাদেশৰ বঙালীয়ে বিহু মেলা পাতিব। বাচি থাক যদি অসমীয়া, আহয়া খোলায়া, আহয়া খোলায়া, বাংলাদেশী কে দুগয়া, আহয়া কেলৈকে লো নাচনি নাচিল, ও হেঁপাহ পলুৱাই নাচিল। দুদিনৰ পিছত আমাৰ বিহুতি আনেনো গাঢ়ি লব। দুদিনৰ পিছত আমাৰ দেশত ও বাংলা সাগৰ চলিব। বাংলাদেশৰ গেদিহঁতে কঁকাল ঘূৰাই নাচিব। যদিহে ৰাখ জাতিটোৰ মান, আহয়া খোলায়া, আহয়া খোলায়া, দেশৰ হকে মৰো গয়া। মোৰ কণ্ঠ লগে আকৌ এবাৰ গাইছ, আহয়া কেলৈকে লোকে পুৱা বজাই ৰণৰ ঢিঙা বজাব। এই দুদিনৰ পিছত বাংলাদেশীক মুখ্যমন্ত্ৰী পাতিব। আমাৰ সকলে নিজৰ ভুলৰ প্ৰায়শ্চিত্ত ভুগিব। যদিহে ৰাখ জাতিটোৰ মান, আহয়া খোলায়া, আহয়া খোলায়া, বাংলাদেশী কে দুগয়া, আহয়া কেলৈকে। হয় ৰাইজ, সকলোকে ধন্যবাদ জনাইছো। চাউল